हेलो दोस्तों, आई एम सिराज एंड वेलकम बैक टू माय चैनल एलेक्स सिराज ट्रेवल ब्लॉग। मैं माने बहुत दिन पिছত यूट्यूबत आइছোঁ आको ब्लगिंग কৰিবলৈ। मैं আপোনালোকক আজি এটা মানে আচৰিত অনুষ্ঠান এটা দেখুৱাবলৈ যাম। গাইজ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। এইটো যে চাই নাথাকিলে মানে ভিডিঅ'টো এনজয়টো বুজি নাপাব। সেইকাৰণে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি আশা ৰাখিছোঁ। গাইজ মানে আজি আমি যাবলৈ ওলাইছোঁ হাজোত। হাজো যেটো নেকি মাঘ মাহৰ প্ৰত্যেক বছৰে 1 তাৰিখে মানে মণিকুট উৎসৱ পালন কৰা হয়। যেটো উৎসৱ নেকি হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আৰু হাজোবাসী ৰাইজৰ সহযোগত এইটো অনুষ্ঠান উদযাপন কৰা হয় প্ৰত্যেক বছৰে। আৰু সেই অনুষ্ঠানত বহুতো অভিনেতাসকল আহি তাত অংশগ্ৰহণ কৰে আৰু অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীবোৰো তাত আহি অংশগ্ৰহণ কৰে। আৰু এই দিনটোৰ অপেক্ষাত আমি আছিলোঁ বহুত দিনৰ পৰা। আৰু তাত যাবলৈ আমি আজি ওলাইছোঁ। মোৰ লগত আছে সুৰমান আলী, অলপ হাই মাৰি দিয়া। হয়, আমি এতিয়া যাম, আপোনালোকে ভিডিঅ'টো চাই থাকিব বুলি আশা ৰাখিছোঁ। শুনিবলৈ পোৱা মতে তাত মানে আমাৰ অসম কন্যা হিমা দাসো উপস্থিত থাকিব আৰু মোৰ অতি মৰমৰ শিশু কণ্ঠশিল্পী হৰ্ষিতা ভট্টাচাৰ্য আৰু তাত থাকিব মানে বহুতো থাকিব আৰু কেইটা নাম কম। আমাৰ হাজোৰে সুসন্তান কণ্ঠশিল্পী নেকিব দাও থাকিব আৰু লগতে ঋষা ভৰদ্বাজ থাকিব, নয়ন নীলিম থাকিব। এইবিলাক এনেকৈ মানে বহুতো কণ্ঠশিল্পীসমূহ থাকিব আৰু তেওঁলোকৰ গানসমূহ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া যাম, আপোনালোকে ভিডিঅ'টো চাই থাকিব বুলি আশা ৰাখিছোঁ। চ' গাইজ এতিয়া আমি যাই আছোঁ আৰু সুৰমানে গাড়ী চলাই আছে, মই যাই আছোঁ। মানে বাইক আনিব বিচৰা নাছিলোঁ, মানে বহুত মানুহৰ ভিৰ হয়, প্ৰায় 20,000 মানুহৰ সমাগম হয় তাত। আৰু গাড়ীখন আগখানতো থৈ যাব লাগিব আমি আৰু তাৰ পৰা আমি খোজকাঢ়ি যাম আৰু প্ৰচেশ্যনত অংশগ্ৰহণ কৰিম আমিও। গতিকে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। ধন্যবাদ। আৰু গাইজ আমি এনেকৈ আহি এয়া পুৱামক্কা গেট পাই গ'লোঁ। এতিয়া পুৱামক্কা গেটৰ সন্মুখৰ পৰা এই মণিকুট উৎসৱ আৰু সমন্বয়ৰ শোভাযাত্ৰাটো আৰম্ভণি হ'ব আৰু ইয়াৰ পৰা আৰম্ভণি হৈ মাধৱ মন্দিৰত গৈ অন্ত পৰিব আৰু তাত বিশাল এটি অনুষ্ঠান আয়োজন কৰিছে। এই অনুষ্ঠান আমি সকলো জাতি ধৰ্ম নিৰ্বিশেষে উপভোগ কৰিম। আহক গাইজ, আপোনালোককো এই অনুষ্ঠানলৈ আন্তৰিকতাৰে অভিনন্দন জনাইছোঁ। আপোনালোকে চাই থাকক, অনুষ্ঠানটো উপভোগ কৰিব পাৰিব। সম্পূৰ্ণ ভিডিঅ'টো চালে আপোনালোকে বহুতো মানে এনজয় ল'ব পাৰিব। আৰু মই আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম ৰবি শৰ্মা ডাঙৰীয়া, ৰূপম ভূঞা, বৰ্ণালী কলিতা, কুসুম কৈলাশ, হৰ্ষিতা ভট্টাচাৰ্য, ঋষা ভৰদ্বাজ, নেকিব, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বুলবুল হুছেইনকে আদি কৰি অসম ছাত্ৰ পৰিষদ দলৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া, এনেকৈ আপোনালোকক বহুতো কণ্ঠশিল্পী আৰু অভিনেতাসকলক দেখুৱাবলৈ যত্ন কৰিম। গতিকে আপোনালোকে চাই থাকক। এয়া মোৰ পিছৰ পিনে দেখিবলৈ পাইছে হৰ্ষিতা ভট্টাচাৰ্য, নেকিব, এয়া বুলবুল হুছেইন ডাঙৰীয়া, সমুজ্জ্বল ভট্টাচাৰ্য কুমাৰ ডাঙৰীয়া। আপোনালোকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। আহক, খন্তেক পিছতে আমি মাধৱ মন্দিৰ পামহি আৰু আমাৰ সন্মুখেৰে গৈ আছে হাতীটো যেতিয়া ৰৈ যাব তেতিয়া আমি সেই অনুষ্ঠানটো পাই যাম। এই হাতী ৰৈ আছে, হাতীটো এয়া ৰৈ গ'ল, এতিয়া আমি অনুষ্ঠান পাই গ'লোঁ আৰু অনুষ্ঠান উপভোগ কৰিম।
দাস ডাঙৰীয়া কৰ্মকৰ্তাক অনুৰোধ জনাইছোঁ। অসমৰ সুসন্তান হিমা দাস, স্বৰ্ণকন্যা হিমা দাস আমাৰ মাজত আহি উপস্থিত হৈছে। আমাৰ সকলোৱে গৌৰৱ হাজোবাসী ৰাইজ। বহুদিনৰ পৰা হাজোলৈ আহিম বুলি থিৰাং কৰি থৈছিলোঁ, যদিও কিছু অসুবিধাত আহিব পৰা নাছিলোঁ আৰু মাজতে এটা বৃহৎ ডাঙৰ অনুষ্ঠানো হৈ গৈছে ইয়াতে, তাতো থাকিব পৰা নাছিলোঁ। এটা শুভ দাস বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মাধৱ পুৱামুকাৰ আশীষ ক্ষীৰত লৈ যাতে তেখেত সদায় আগুৱাই যাব পাৰে তাৰ কাৰণে আমি হাজো আঞ্চলিক ছাত্ৰ সন্থাই প্ৰাৰ্থনা কৰি উপস্থিত ৰাইজলৈ মৰম শ্ৰদ্ধা। পাৰ হৈ যোৱা ভোগালী বিহু উৎসৱৰ আন্তৰিক মৰম শুভেচ্ছা জনাইছোঁ। আপোনালোক সকলো ভালে থাকক, নতুন বছৰটি সকলোৰে বাবে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰিছোঁ। মই পগলা বিহুত আহিলে গাম, হ'বনে? থেংক ইউ, নমস্কাৰ। হে শংকৰদেৱ কিনো তোমাৰ লীলা, এগৰাকী ভকত নামেৰে মহিলা, এগৰাকী ভকত নামেৰে মহিলা। একেইটো নিশ্চয় সভাকো কৰি দিলে, জাতিভেদ বুলিবৰ নাই, সৰু আৰু বৰ নাই ভিনবৰ, মৰি গ'লেই একো সুবিধা। একে জমিনৰ তল, জমিনৰ জীয়নে আসমানৰে পানী, দুয়োৰে জীয়ে নেব। ৰাম আৰু ৰহিমে পিলিয়ে একেলগে গায়ালাই ঈশ্বৰৰ নাম, মজিলত ভাহিছে ঐ পুৱতিৰে আজাদ, মন্দিৰত গাইছে নাম। হে আল্লাহ আমি মানৱ সকলো ক্ষমা, হে আল্লাহ আমি
মুছলমানে বিলালে ৰুটি ঐ মুছলমানে বিলালে ৰুটি পাৰিলো হাজাৰ সুপতি মাৰি সৰু 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 ধিপিয়াৰী সৰু দুষ্টাৰী ডাঙৰ নহওঁ যেন কাহাৰী সৰু 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 বাগৰি যদি জুপি বন্ধু ধৰিবা তুমি গতিকে আমি ইজনে সিজনক ধৰিব লাগিব আৰু এই